গুড মৰ্নিং, আশা কৰোঁ সদায় চবে ভালে আছে। আমি বহুত দিনৰ মূৰত আহিলোঁ আমি ভিডিঅ' বনাবলৈ, মাজত আৰু আমি ভিডিঅ' বনাব পৰা নাছিলোঁ। মই গুৱাহাটী গৈছিলোঁ বজাৰৰ কাৰণে। তে আজি আমি ৰেষ্টুৰেণ্ট অলপ দেখাওঁ বস্তু। ৰেষ্টুৰেণ্টখন আমি কমপ্লিট বনাইছোঁ, লাষ্ট ভিডিঅ'ত আমি ৰেষ্টুৰেণ্ট বনাইছিলোঁ আৰু তাৰপিছত আমাৰ বেলেগ কামো চলি আছিলে, সেইকাৰণে আমি টাইম চাইম পোৱা নাছিলোঁ একদম। তাৰমানে ৰেষ্টুৰেণ্টখিনি দেখাম, অলপ কৰিছোঁ আৰু কালাৰিং চালাৰিং আছে। তাৰপিছত গোটেইখিনি হোৱাৰ পিছত ভালকৈ দেখাম বুলি ভাবিছিলোঁ, কিন্তু আজি আৰু বৰষুণ দিলে। বৰষুণ দিওঁতে এতিয়া ভাবিলোঁ কি কৰিম, তো অলপ ভাবিলোঁ ৰেষ্টুৰেণ্টৰ কামো কৰোঁ, বাহিৰত যিহেতু কাম কৰিব নোৱাৰোঁ। ৰেষ্টুৰেণ্টখিনি চাওক আমি কিমান কি কৰিলোঁ এতিয়া আপুনি চাওক, পিছপিনে আমি বেৰা লগাইছোঁ এই ডিজাইনত। তো পিছফালে এনেকৈ লাইটিং চাইটিং আছে, গধূলি আৰু ভালকৈ দেখাম। তো এতিয়া মানে আমাৰ চব ষ্টাফ এতিয়া ৰেষ্টুৰেণ্ট বহি আছে, চিলিং টিলিং আমি বাঁহৰ কৰিম, বাৰ্নিছ কৰিম, টাইম লাগিব কাৰণ আমাৰ বেলেগতো বহুত কাম চলি আছে একেলগে। এতিয়া মানে চব কাম একেলগে কৰিবৰ কাৰণে কামবোৰ শ্ল' হৈ আছে, কিন্তু আমি ভিডিঅ' আকৌ মানে বনাব টাইম পোৱা নাছিলোঁ, আকৌ মানে উল্টা হৈ গ'ল। আজি বনাইছোঁ, আজি বতৰ বেয়া ধুনীয়া, যোৱাকালি বহুত শিল বৰষুণ হৈছে পাগল টাইপ। তো এতিয়া এটা কি ভাল হৈছে, ধূলিৰ কাৰণে বহুত মানে সমস্যা আছিল, এতিয়া দূৰ হৈ গ'ল। তো আপোনালোকে এইবোৰ চাওক, কিমান দেখাই দিয়ে কিমান কি বনাইছোঁ পিছত। তো এইবোৰ গধূলিৰ লাইটিঙত আৰু ধুনীয়াকৈ দেখাম। তো আজিৰ কাৰণে আজি এতিয়া আমি ৱেডাৰটো এনজয় কৰোঁ। আপোনালোকক চাই থাকক, আমি নেক্সট ভিডিঅ'ত আপোনালোকক কি দেখাওঁ, বা আপোনালোকক আমি কৈছিলোঁ আমাৰ ডাইনেমিক আইলেণ্ড, সেইটো আপোনালোকক এতিয়ালৈ দেখাব পৰা নাই। তো ডাইনেমিক আইলেণ্ডটোও দেখাম পাৰিম নেক্সট ভিডিঅ'ত। তো চাই থাকক, এইটো চিনাৰী দেখাই দিয়া পিংকিতা, ঘূৰি দিয়া তুমি এইখিনি চাইডে ঘূৰি দিয়া। এইটো চাওক চিনাৰীটো কি ধুনীয়া, আৰু পিছত ৱেডাৰটো কিমান বেছি মজা। চিনাৰীটো এবাৰ পিছত এবাৰ অনুভৱ কৰি চাওক। তো নেক্সট ভিডিঅ' চাই থাকক, নেক্সট ভিডিঅ'ত দেখাম আমি আৰু কি কৰি আছোঁ, বা এইখিনি ৰং চং হোৱাৰ পিছত বা এতিয়ালৈ যোনখিনি কাম হ'ল, আমি গধূলি ভিডিঅ' বনাইছিলোঁ পুৰণা, সেই ভিডিঅ'টো চাওক কেনেকুৱা এতিয়া। তো চাওক কি ধুনীয়া বতৰ, আমি একদম পূৰা বৰষুণৰ মাজে মাজে, ওপৰত ছাতিও আছে, এটা বেলেগ এটা মজা। এতিয়া ৰাতিপুৱাৰ কাৰণে অলপ মুখ চুখ বেয়া হৈ আছে। চাওক কি ধুনীয়া ৱেডাৰ, কিমান ধুনীয়া ফিল। আমি বৰষুণৰ মাজে মাজে গৈ আছোঁ এতিয়া। তো আজি এতিয়া বেয়া বৰষুণ, যোৱাকালিও বহুত শিল বৰষুণ হৈছে, ওপৰত ছাতি আছে। এইটো চিনাৰী চাওক, তো কি বঢ়িয়া, পূৰা শিল বৰষুণ, এটা মজা মানে নেচাৰটো বেয়া মজা হৈ আছে। বৰষুণো বহুত। তো আমি এতিয়া অলপ ছাতি লৈ ফুৰিব আহিছোঁ। কি ধুনীয়া ৱেডাৰ, বেয়া মজা। মই ভিজা নাই, অলপ ভিজিছোঁ, ওপৰত ছাতি আছে, মুন আছে। আমি অলপ বস্তু মানে ফুৰিবলৈ আহিলোঁ, চাওঁ কেনেকুৱা লাগে। এইটো এটা বৰষুণৰ মজা, আৰু এই মজাটো আপোনালোকে ঘৰত বহি থাকিলে নাপায়। তো বৰষুণত ভিজা এটা বেলেগ মজা, আৰু নিভিজি পিনে বৰষুণটো এনজয় কৰা এটা বেলেগ মজা। তা আপোনালোকে কোনটো কৰি আছে আপোনালোকে জানে। শুই থাকিও এনজয় কৰিব পাৰি ঘৰৰ ভিতৰত, কিন্তু আমি ধুনীয়াকৈ বহিম। তো আমাৰ ধুনীয়া ধুনীয়া কেবিনো আছে বহিবলৈ, এতিয়া নবহোঁ বাৰু, কিন্তু কোনোবাই এনে বৰষুণ দিলেও গংগা যমুনাত আহিলে বহি চাব পাৰে কেনেকুৱা লাগে বৰষুণৰ মাজত। ফুল ছাতি প্ৰটেকশ্যন। তো অলপ বস্তু আছিল গাড়ীৰ পৰা ল'বলৈ, সেইখিনি লওঁ। তো এইবোৰ কেবিন চাওক, তো সেইবোৰ কেবিনত যদি আপোনালোকে এই বৰষুণত বহে, সেই বৰষুণটো চিনাৰীটো চাই, এনেকুৱা আমাৰ চব গছ গছনি, তে কি মজা অনুভৱ এটা। আপোনালোকে আহিলে গম পাব, বা ঘৰত থাকিলেও বেলকনিত বহি চাহ খাই মজাটো লওক। এই বৰষুণ আৰম্ভ হৈছে, বৰষুণটো মানে বেয়া বুলি আহিব নালাগে, বৰষুণটো এনজয় কৰিব লাগে, কাৰণ বছৰত 2-3 মাহে বৰষুণ আহে। তো বৰষুণ এনজয় কৰক, বছৰ যিহেতু 2 মাহে আহে।